আপোনালোকৰ কোনো কাগজ নাথাকিব, কাম নাথাকিব, ৰাতিপুৱা আহিব যাব ঘৰত, সদায় জীৱনৰ কাৰণে এটা বোজা ল'ব যে আমি আহোঁ ৰাতিপুৱা, আমাক কোনেওতো এখনো কাগজ নিদিয়ে, চুবও নিদিয়ে, আহোঁ যাওঁ। অৰ্থাৎ নিৰ্দেশ এইটোৱে থাকিব যে যোনে ডিজিটেল সেৱাত যোগ দিব নোখোজে তেওঁলোকক অনুগ্ৰহ কৰি কোনো কাম নিদিব। আমি যিহেতু চৰকাৰে কাৰো চাকৰিৰ পৰা তেওঁলোকক গুচাব নোৱাৰোঁ, ৰাতিপুৱা আহিব, চাহ তাহ খাব, গধূলি তেওঁলোক ঘৰত গুচি যাব। তেওঁলোকৰ কাৰণে ডিপাৰ্টমেণ্টে ৰুম এটাও বেলেগ কৰি বনাই দিব যে আপোনালোক সেই ৰুমটোতে ডিউটি কৰিব আৰু সেই ৰুমটোৰ পৰাই গুচি যাব, হেণ্ডলুম টেক্সটাইল ফাইনেন্সত নোসোমাব, সেই ৰুমটোত আহিব, তাতে দিনটো ৰাতিপুৱাৰ পৰা থাকিব, গধূলি ধুনীয়াকৈ গুচি যাব। উই হেভ ন' প্ৰব্লেম ইন পেয়িং। আৰু কোনোবাই যদি আবেদন কৰে যে মই ঘৰত থাকিয়ে দৰমহাটো ল'ব খুজিছোঁ, তাকো কৰি দিম যে মই যিহেতু কম্পিউটাৰ নিশিকোঁ, গতিকে ঘৰত থাকিয়ে মই দৰমহাটো ল'ম। এই কথাটো মই কিয় কৈছোঁ, কাৰণ আজি আমাৰ ছেক্ৰেটেৰিয়েটত যিবিলাক কৰ্মচাৰী আছে, এজ ইজ 60, 58, 59, 53 এই এজৰ সকলোৱে কম্পিউটাৰ জানে, কাৰণ আমাৰ দিনতেই কম্পিউটাৰ আহিলে। গতিকে কোনোবাই যদি শিকা নাই, সি খালি সাধনাৰ অভাৱ, প্ৰেক্টিচৰ কৰিলে নোৱাৰা কথা নাই। মই আপোনালোকক আহ্বান জনাম, শিকি ল'ব, ঘৰত গৈ শিকি ল'ব। নিজৰ ল'ৰাই জানে, ছোৱালীয়ে জানে, ল'ৰা ছোৱালীৰ পৰা শিকি ল'ব, ল'ৰা ছোৱালীৰ পৰাও মাকে শিকিব পাৰে, তাত একো লাজ নাই।